নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, আপোনালোক সকলোকে আমি অতীত মাধুৰী ফেচবুক পেজৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা উলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। লোকবাদ্যশিল্পী শ্ৰীযুত ৰংমন হাজৰিকাদেৱে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ উলগ জনোৱাৰ লগতে তেখেতৰ কিছু অনুভৱ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছে। বতা ছাতি মাৰিলে কোনে কলালে গোটে বনে কলালে বিহু বিয়াহিলে ভোগালে লগালে মা তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই যদি দিয়া মৰমৰ যদি দিয়া
নমস্কাৰ। মই ৰংমন হাজৰিকাই অতীত মাধুৰী ফেচবুক পেজৰ যোগেদি অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক, এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ধন্যবাদ। ফুলিব বতৰ সমনীয়া